हेलो एवरीवन आपलोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ দীপনাৰা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি যেতিয়া আপোনালোকৰ বাবে লৈ আহিছোঁ তেনে সৰু ভিডিঅ' আপোনালোকে আশা কৰোঁ সকলোকে চাই যাব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি সেই পেজটোত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি মোৰ ইউটিউব চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। এয়া মই আজি মোৰ বাগানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাত মই দেখাই আছোঁ তাত মোৰ এয়া এইবোৰ টেঙেচি শাক কিমানবোৰ হৈছে খাম বুলি এনেকেই আছে। তো ভাবিছোঁ আজি এতিয়া উঠাই দিওঁ এইটোৰে এখন মাছৰ আঞ্জা মানে বনাই আপোনালোকৰ বাবে আগবঢ়াই দিম। থলুৱা ৰেচিপি আপোনালোকে আৰু সেই শাকবিধ বহুত উপকাৰিতা দেই, মানে আপোনালোকে জানেই চাগে প্ৰায় সকলোৱে, তথাপিও দেখিলে জানেনে কিবা অশান্তিকৰ লাগি যায়। এই পোকটো একেবাৰে এই গৰম দিনকেইটা আহিছে ন, এই পোকটোৰ মাতৰ একেবাৰে কিবা লাগি যায়, বেছিহে গৰম যেন অনুভৱ হয়। এয়া ফুলিবই ধৰিছে এই শাকটো, এতিয়া খাম বুলি কেতিয়াবাৰ পৰাই খাব হৈছিলে কিন্তু খোৱাই হোৱা নাই জানেনে। এতিয়া এইটো উঠাই দিওঁ, বাকী আপোনালোক পিছত দেখাই আছোঁ। এতিয়া বতৰ চেঞ্জ হ'ব ধৰিছে ন, এতিয়া এই আঞ্জাখন বনাই খালে বহুত সুফল পোৱা যায়। পেটৰ বিভিন্ন সমস্যা, ডায়েৰিয়া, অবুক লগা সমস্যাত টেঙেচি শাকৰ আঞ্জা বনাই খালে সুফল পোৱা যায়। লগতে পেচাবৰ সমস্যাটো জ্বলা পোৰা যে কৰে সেইবোৰতো মানে এই টেঙেচি শাকবিধৰ আঞ্জা বনাই খালে সুফল পোৱা যায়। এই শাকবিধত মানে ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে। ভিটামিন চি থকাৰ বাবে ই দাঁতৰ কাৰণেও মানে বহুত ভাল। লগতে আমাক ইমিউনিটি পাৱাৰটো বঢ়াই ৰাখে। ইমিউনিটি পাৱাৰ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। সেইবাবে এই শাকবিধ ইমান উপকাৰিতা থকা শাকবিধ খাবলৈ আপোনালোকে অনিচ্ছা নকৰিব। বজাৰৰ পৰা পাচলি কিনি মানে সাৰ মৰা পাচলি কিনি আনি খোৱাতকৈ এইবোৰ শাক খোৱাৰ বহুত উপকাৰিতা আছে। এয়া মই এই শাকখিনি উঠাই ল'লোঁ, দেখিছেনে এইখিনি মোৰ উঠোৱা হৈ গ'ল। এতিয়া এইখিনি এতিয়া চাফা কৰি তাৰ শিপাবোৰৰ পৰা মাটি ক'ৰবাত লাগি আছে ন, সেইবোৰ গুচাই লওঁ। তাৰপিছত এইখিনি চাফা কৰি এতিয়া অলপ সময় পানীত মানে তিয়াই থৈ দিম, তেতিয়া তাৰ লেতেৰাটো গুচি যাব। এয়া মোৰ হৈ গ'ল। এইখিনি এতিয়া মই বইল কৰি লৈ ল'লোঁ এটা কুকাৰত। এটা চিটি অহাৰ পিছত এইখিনি নমাই দিলোঁ। এইখিনি টেঙেচি শাক লগতে আলু এটাও বইল কৰি লৈ লৈছোঁ মই। এতিয়া কেৰাহী গৰম হৈ থকা কেৰাহীখনত অকণমান তেল দিছোঁ। বেছিকৈ মই তেল ব্যৱহাৰ কৰা নাই। তাত 2টা শুকান জলকীয়া দি লগতে মই অকণমান সৰিয়হ ফুটাই দিছোঁ। তাৰ লগে লগে সৰিয়হখিনি ফুটি অহাৰ লগে লগে ইয়াত মই এই যে বইল কৰি লৈছিলোঁ সেইখিনি আলু দি অকণমান সময় এইখিনি ভাজি ল'ম। তাত মই সোৱাদ অনুসৰি নিমখ লগতে হালধি সেইখিনিও দি এই গোটেইখিনি আলুৰ লগতে এইখিনি অকণমান সময় ভাজি লৈ তাত বইল কৰি লোৱা পানীখিনি দি দিছোঁ। লগতে এই যে আৰু মানে বইল কৰি লোৱাৰ পিছত যিখিনি আছিলে ইনগ্ৰিডিয়েণ্টছ আছিলে সেইখিনি অকণমান এনেদৰে পিটিকি লৈছোঁ। তাত লাগি আছিলে ন টেঙেচি শাকৰ টেঙা, সেইখিনিও মানে পিটিকি তাৰ ৰসটো উলিয়াই দি দিম। দেখিছেনে এনেকৈ মই পিটিকি লৈছোঁ এইখিনি। এতিয়া এইখিনি মোৰ ৰস উলিওৱা হৈ গ'ল। এইখিনি এতিয়া আঞ্জাত মই দি দিম। এইখিনি ৰসটো উলিওৱাৰ পিছত জাবৰ এইখিনি মই এতিয়া পেলাই দিম। এইফালে এইখিনি আঞ্জা উতলিবলৈ আৰম্ভ কৰিছে। তাত যে অকণমান মানে টেঙেচি শাকৰ পানী দিছিলোঁ, লগতে এই যে পিটিকি ল'লোঁ সেইখিনিও পানী দি দিলোঁ। এইফালে মই আনফালে মাছখিনি এনেদৰে ভাজি ৰাখিছিলোঁ সেইখিনি এতিয়া উতলি থকা অৱস্থাতে ইয়াতে মই দি দিম। তেতিয়াহ'লে মানে আঞ্জাৰ গুণাগুণটো মাছখিনিতো লাগিব, টেঙা ভাৱ এটা লাগিব। তো সেইবাবে এতিয়া আঞ্জাখন ভালদৰে উতলিবলৈ দি দিম। আঞ্জাখন উতলি থকা অৱস্থাতে মই এনেদৰে নহৰু 3 ফুট মানে এনেকৈ ভালদৰে সৰুকৈ কাটি লৈ ইয়াতে দি দিছোঁ। আঞ্জাখন খাই থকা অৱস্থাত মানে এনেকৈ নহৰু খাব পালে ভাল লাগে, সেইবাবে মই দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিলেও কথা নাই, এনেদৰে বনাই খাব পাৰি। এয়া আমাৰ আঞ্জাখন প্ৰায় ৰেডি হৈ গ'ল। দেখিছেনে কেনেকুৱা হৈছে? বেছি গোটাও হোৱা নাই, বেছি পাতলো হোৱা নাই। এয়া মোৰ আঞ্জাখন এটা বাটিত উলিয়াই লৈছোঁ। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে, দেখিবলৈ মানে খাবলৈ আৰু বেছি ধুনীয়া। আৰু তাতকৈ আচৰিত কথাটো হ'ল কি তাত গুণাগুণ বহুত আছে, সেইবাবে আপোনালোকে ইগন'ৰ নকৰিব বাৰীতে পোৱা শাক বুলি। লগতে এতিয়া মোৰ থালিখন ৰেডি কৰি লওঁ। এইফালে এনেকৈ ভাত লৈ লৈছোঁ, লগতে টেঙেচি শাকৰ জোল, ভেন্দি আলু ভাজি, বিলাহীৰ চাটনি আৰু অকণমান ভোট জলকীয়া। এয়া মোৰ আজি থালি ৰেডি। লগতে ভিডিঅ'টো কেনে পালে আপোনালোকে জনাই দিব। বাই বাই, লাভ ইউ অল।